পৰীক্ষা যিখিনি মানে সামগ্ৰী যিখিনি পৰীক্ষা শেষত দিব লাগে ট্ৰেজাৰী অফিচত জমা দিলোঁ ডেজিগনেশ্যন অফিচাৰৰ লগত আৰু জমা দি ঘৰলৈ গ'লোঁ আৰু গৈ মানে ৰাতি প্ৰায় 9মান বজাত আমাৰ বিদ্যালয়ৰ শিক্ষক এজনে মোক এই খবৰটো দিলে, ছাৰ এই ৰোল নম্বৰটো মানে এইটো ফেচবুকত দিছে, ভাইৰেল কৰি দিছে, আমাৰ তাত নকল মাৰিছে নেকি চাওকচোন। তাৰপিছত মই মোৰ সহকাৰী মানে ইনচাৰ্জজনক মই ক'লোঁ যে এই নম্বৰটো আমাৰ হয়নে নহয়। তেতিয়া তেওঁ ক'লে যে হয়। তেতিয়া কোন নম্বৰত আছিলে? 10 নম্বৰ ৰুমত আছিলে। তেতিয়া সেই মুহূৰ্ততে কথা পাতি থাকোঁতে DC ছাৰে মোলৈ ফোন কৰিলে যে আপুনি পুৰ্ণেশ্বৰ বৰুৱা হয়নে? বোলে হয়। তেতিয়াহ'লে আপোনাৰ তাত এইটো হৈছে গম পাইছে নহয়? হয় ছাৰ, মই এই মাত্ৰ গম পাইছোঁ। তেতিয়া তেখেতে ক'লে বাৰু ঠিক আছে, আপুনি এটা কাম কৰক, কেনেধৰণে চেক হৈছিলে, তাত ডিউটি কেনেকৈ কৰিছিলে? তেতিয়া মই ক'লোঁ সুন্দৰভাৱে ডিউটি কৰিছে ল'ৰাটোৱে, শিক্ষকজনে, আৰু চেক কৰাটো কৰিছে, কিন্তু লেডিজ পুলিচ এগৰাকীয়ে কৰিছে। কেনেধৰণে কৰিছে আমি তাত যোৱা নাই, আৰু চেক কৰিবৰ কাৰণে লেডিজৰ কাৰণে আমি কভাৰ মানে স্ক্ৰীন তৰি দিছিলোঁ, আৰু ভিতৰত তেওঁলোকে কেনেধৰণে কৰিছে সেইটো আমি নাজানো। বাকী আমাৰ সকলোখিনি পুলিচ প্ৰশাসনক যিখিনি আমাৰ দায়িত্ব আমাৰ বিদ্যালয়ত দিছিলে সেইখিনি সকলোকে ক'লোঁ যে একদম ভালকৈ চেক কৰিবৰ কাৰণে, সুন্দৰভাৱে চেক কৰি পেলাই আমাৰ পৰীক্ষাটো যাতে সুকলমে পৰিচালিত হয়। এনেকৈ ধৰণৰ কৰাৰ পিছত আমাৰ নিজৰ নিজৰ কামত ব্যস্ত থাকিলোঁ, আৰু ইতিমধ্যে আমি সুন্দৰভাৱে গোটেই মানে OMR চিট আৰু সেইখিনি লৈ আমাৰ যিখিনি যাৱতীয় নথি পত্ৰ আছিলে ট্ৰেজাৰী অফিচত জমা দি আমি ঘৰত গুচি আহিলোঁ। তাৰপিছত এইটো জনাৰ পিছত আমাৰ মনটো বৰ ভাল লগা নাই যে আমি কেইবাবাৰো আমাৰ বিদ্যালয়ত এনেধৰণৰ পৰীক্ষা আমি লিখিত পৰীক্ষা আমি অনুষ্ঠিত কৰিছোঁ, তাত কোনো আজিলৈকে খেলি মেলি হোৱা নাই, কিন্তু এইবাৰ এনেধৰণৰ এটা কাম হোৱাৰ কাৰণে আমি বৰ দুখিত।